হেল্ল' কি খবৰ সকলোৱে। এয়া দেখিছে মই ভোজলৈ যাবলৈ ওলাইছোঁ। একদম ৰেডি হৈ পেলাই ভোজৰ ঘৰ পাই গ'লোগৈ। আৰু এই গোঁসাই বনাইছে, গোন্ধত গোটেই মানে খাওঁ খাওঁ লাগি গৈছে আৰু দেখি আৰু দেই, কিন্তু হোৱাকৈ নাই, কাৰণে ৰ'বলগীয়া হ'ল। আৰু গৈ দেখিলোঁ সকলোৱে পাচলি কলাত লাগিছে। মোৰ পালত পৰিলে চাটনি পিছা, বাউসী বিষাই গ'ল আৰু কৈছোঁ নহয়। কিন্তু দায়িত্বটো দিছে যে কৰিব লাগিব, তেনেকৈ কৰি আছোঁ আৰু। সেয়া দেখিছে আপোনালোকে, মানে এটা টিপ খাই পেলাই আজৰি হৈছে। আমি ৱেইট কৰি আছোঁ, চিট পোৱা নাই, মানে বহুত মানুহ হৈছিলে। এয়া আমাৰ গাঁৱৰ নবৌহঁতে পূৰা অপেক্ষা কৰি আছে, দিব খাম দিব খাম। সেয়া আৰু দেখিছে, খাই বৈ ৰাইজ উঠিছে আৰু। আমি ভাবিছোঁ তলত দেখা টেবুলত খাম, এই খাই বৈ আজৰি হ'লোঁ। এই আমাৰ গাঁৱৰ, মানে আমাৰ ঘৰৰ ওচৰৰে দিছে, পূৰা খোৱাত ব্যস্ত দেখিছে, চাবলৈ সময় নাই আৰু ইহঁত। তুমি কি খালা? ৰাম ৰাম